নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে স্মাৰ্ট ইন আছাম ইউটিউব চেনেল যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব সো ইতিমধ্যে আমাৰ হাতত আহি পৰিছে অসম টেট 2021 কাৰণে কোনখন ডিস্ট্ৰিক্টত কিমান টোটাল ভোট খালি আছে অৰ্থাৎ কোনখন ডিস্ট্ৰিক্টত এলপিৰ কাৰণে কিমান শিক্ষকৰ ভোট খালি আছে ইউপিৰ কাৰণে কিমান শিক্ষকৰ ভোট খালি আছে ইতিমধ্যে আমাৰ হাতত অফিচিয়েল নোটিছ আহি পৰিছে গতিকে এই ভিডিওটোৰ জৰিয়তে আমি এই নোটিছখন আপোনালোকৰ লগত শেয়াৰ কৰিম ভিডিওটো লৈ চাই থাকিব লগতে আপোনালোকে যদি অসম টেট 2021 কাৰণে অৱতীৰ্ণ হ'ম বুলি ভাবিছে এইখন গাইডবুক আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে পিডিএফ গাইডবুক সিডিপিৰ ওপৰত 500তকৈও অধিক এমসিকিউ কোৱেশ্চন পাব মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ সমূহ ইয়াত ইনক্লুড কৰা হৈছে বিভিন্ন ধৰণৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ অৰ্থাৎ টেটকে আদি কৰি ইয়াত ইনক্লুড কৰা হৈছে গতিকে আগন্তুক টেট এক্সামৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব পাৰিব ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে এই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব য'ত আপোনালোকে অসমীয়াতে মোবাইলত পঢ়িব পাৰিব সো পলম নকৰি ভিডিওটো আৰম্ভ কৰিছো এইখন হৈছে আপোনালোকৰ সন্মুখত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা অহা শিক্ষক পদৰ তালিকা সো ইয়াত দিয়া আছে ডিস্ট্ৰিক্ট ওয়াইজ মিডিয়াম ওয়াইজ ক্যাটাগৰি ওয়াইজ ব্ৰেক আপ অফ ভ্যাকেন্সি এগেইনষ্ট এডভাৰটাইজমেন্ট অৰ্থাৎ ডিস্ট্ৰিক্ট ওয়াইজ মিডিয়াম ওয়াইজ ক্যাটাগৰি ওয়াইজ ইয়াত পদসমূহ দিয়া আছে এলপি ইউপি শিক্ষক নিযুক্তিৰ কাৰণে সো আমি যদি প্ৰথমতে চাবলৈ যাওঁ এছামিজ মিডিয়াম স্কুলৰ কাৰণে এসিস্ট্যান্ট টিচাৰ এলপিএস অৰ্থাৎ এলপি স্কুলৰ কাৰণে এসিস্ট্যান্ট টিচাৰৰ শিক্ষক পদৰ তালিকা এইখন বৰপেটাৰ কাৰণে টোটাল পদ খালি আছে 306টা ইয়াৰ আনৰিজাৰ্ভৰ কাৰণে 30টা আছে আৰু আপোনালোকে ক্যাটাগৰি ওয়াইজ পদসমূহ নিজে চাই ল'ব ডেসক্ৰিপচন বক্সত আমি এডভাৰটাইজমেন্টৰ লিংক দি দিম তাত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰিব বঙাইগাঁও ডিস্ট্ৰিক্টত টোটাল পদ আছে 180টা এলপি টিচাৰৰ নেক্সট আপোনালোকৰ দৰং ডিস্ট্ৰিক্টত আছে 52টা ধেমাজি ডিস্ট্ৰিক্টত আছে 202টা ধুবুৰী ডিস্ট্ৰিক্টত আছে 628টা ডিব্ৰুগড়ত আছে 453টা গোৱালপাৰাত আছে 238টা গোলাঘাটত আছে 320টা যোৰহাটত আছে 430টা কামৰূপ ৰুৰেলত আছে 354টা কামৰূপ মেট্ৰত আছে 118টা লখিমপুৰত আছে 182টা মৰিগাঁৱত আছে 433টা নেক্সট আপোনালোকৰ নগাঁৱত আছে 451টা নলবাৰীত আছে 174টা শিৱসাগৰত আছে 477টা শোণিতপুৰত আছে 230টা তিনিচুকীয়াত আছে 187টা সো আপোনালোকে নিশ্চয় গম পালে কোনখন ডিস্ট্ৰিক্টত এলপি শিক্ষকৰ কিমানটা পদ খালি আছে টোটাল এনেদৰে 5415টা 5415টা এলপি শিক্ষক পদত নিযুক্তি দিয়া হ'ব এই বছৰ সো আপোনালোকে নিশ্চয় গম পালে ইয়াৰ আনৰিজাৰ্ভৰ কাৰণে আছে 1755টা আৰু নেক্সট ক্যাটাগৰি ওয়াইজ দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব নেক্সট ইয়াত আপোনালোকৰ বেংগলী মিডিয়াম হিন্দী মিডিয়ামৰ কাৰণেও দিয়া আছে বড়ো মিডিয়াম গাৰো মিডিয়াম অংকত কিমান খালি আছে এইখিনি আমি আলোচনা নকৰো নেক্সট এতিয়া আমি আপোনালোকৰ লগত আলোচনা কৰিম এছামিজ মিডিয়াম স্কুল এসিস্ট্যান্ট টিচাৰ ইউপিএস অৰ্থাৎ ইউপিৰ কাৰণে পদ কিমান পদ খালি আছে সো ইউপিৰ কাৰণে বৰপেটা ডিস্ট্ৰিক্টত 64টা পদ খালি আছে বঙাইগাঁৱত আছে 43 দৰঙত আছে 6টা ধেমাজিত 32টা আছে ধুবুৰীত 125টা আছে ডিব্ৰুগড়ত 100টা আছে গোৱালপাৰাত 104টা আছে গোলাঘাটত 54টা আছে যোৰহাটত 77টা আছে কামৰূপ ৰুৰেলত আছে 80টা কামৰূপ মেট্ৰত আছে 33টা নেক্সট আপোনালোকৰ লখিমপুৰত আছে 57টা মৰিগাঁৱত আছে 49টা নগাঁৱত আছে 88টা নলবাৰীত আছে 43টা শিৱসাগৰত আছে 168টা শোণিতপুৰত আছে 28টা তিনিচুকীয়াত আছে 60টা সো এই কেইটা আছিল আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ ইউপিৰ এসিস্ট্যান্ট টিচাৰৰ শিক্ষক পদৰ তালিকা টোটাল পদ আছে 1211টা অৰ্থাৎ এই বছৰ 1211টা ইউপিৰ এসিস্ট্যান্ট টিচাৰ পদত নিযুক্তি দিয়া হ'ব এছামিজ মিডিয়ামৰ কাৰণে আৰু ইয়াৰ আনৰিজাৰ্ভৰ কাৰণে আছে 365টা পদ আৰু ক্যাটাগৰি ওয়াইজ আপোনালোকে চাই ল'ব আমাৰ ওয়েবসাইট ভিজিট কৰি smartassam.in লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সো নেক্সট আপোনালোকৰ বেংগলী মিডিয়ামৰ কাৰণে দিয়া আছে বড়ো মিডিয়ামৰ কাৰণে দিয়া আছে আপোনালোকে চাই ল'ব যি সকল বেংগলী মিডিয়ামত পঢ়ে বড়ো মিডিয়ামত পঢ়ে মণিপুৰী মিডিয়ামত পঢ়ে সো নেক্সট আমি ইয়াত আপোনালোকৰ লগত আলোচনা কৰিম সায়েন্স টিচাৰ ইউপিৰ কাৰণে এছামিজ মিডিয়ামৰ কাৰণে সায়েন্স টিচাৰ ইউপি অৰ্থাৎ বিজ্ঞানৰ শিক্ষকৰ কাৰণে ইউপিৰ শিক্ষক পদৰ তালিকা এইখন বৰপেটাত আছে 19টা বঙাইগাঁৱত 5টা ধেমাজিত 2টা
ধুবুৰীত 46টা, ডিব্ৰুগড়ত 27টা, গোৱালপাৰাত 10টা, গোলাঘাটত 7টা, যোৰহাটত 14টা, আপোনালোকৰ নেক্সট কামৰূপ ৰুৰেলত আছে 13টা, কামৰূপ মেট্ৰত 8টা, লখিমপুৰত 9টা, মৰিগাঁৱত 10টা, নগাঁৱত 20টা। নেক্সট আপোনালোকৰ আছে নলবাৰীত আপোনালোকৰ এটা পদ আছে মুঠে, শিৱসাগৰত 2টা আছে, শোণিতপুৰত 1টা, তিনিচুকীয়াত 2টা। চ' এইখিনি আছিল আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ খালী থকা টোটেল শিক্ষকৰ পদ। এইসমূহ পদতে আপোনালোকক এইবাৰ টেট উত্তীৰ্ণ হোৱাৰ পাছত নিযুক্তি দিয়া হ'ব। পুনৰ এবাৰ কৈ দিছোঁ, ইউপিত টোটেল পদ আছে এছামিছ মিডিয়ামৰ কাৰণে এছিষ্টেণ্ট টিচাৰৰ 5415টা, আৰু ইউপিত আপোনালোকৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে টোটেল পদ আছে 1212টা, আৰু ইউপিটো আপোনালোকে ছায়েন্সৰ কাৰণে গম পালে, বিজ্ঞান শাখাৰ কাৰণে আপোনালোকক ইতিমধ্যে আমি কৈছোঁ বৰপেটাত 19টা, বঙাইগাঁৱত 5টা, এনেদৰে প্ৰথমো ভগাই দিয়া আছে।